মোৰ নামটো আব্দুল কৰিম। মই 4 নম্বৰ নাংলিৰ পৰা আহিছোঁ। মই মহামাৰীত লগাম। পইচা দিব লাগে, সিহঁতে বোলে কিনি লৈছে বুলি কৈছে মোক। মানে পইচা দিব লাগিব, এটা মানুহ আনিলেও পইচা দিব লাগিব, 2টা মানুহ আনিলেও পইচা দিব লাগিব। পইচাটো জনিত দিল হয়, কালিও লৈছে। মানে সিহঁতৰ লৌকাত যে মানুহ এটা মাৰিছে, এতিয়া আমাৰ মানে সিহঁতৰ কাৰণে আমাৰ ভয়তে মানে মানুহে নাহে। তথাপি আজি অলপকেইটা মানুহ আনিছোঁ, মানে কালিও আনিছোঁ, কালিও পইচা লৈছে, আজিও ল'ব, গধূলিত আহিব, পইচা ল'বৰ আহিব। এই জনিতৰ ল'ৰা আছে, এই বাদশা বুলি কয়, বাদশা আহে। টিকেট নাদায় মোক, একো নাদায়। সিহঁতে কৈছে মই একদম পাৰ্মিশ্যন কৰি লৈ আহিছোঁ, এনেকৈ কৈ আছে। আমাৰ তাৰ পৰা 5-6টা মান আহে আৰু কি, 100 টকা লয় একটিভতে। পইচাটোৱে জনিত দি লয়। অঁ, জনিত দি নাজানো আমি কিহৰ তাত, আমি এইগিলা নাজানো, আমি সোধা নাই। সেইটো চাই আছে, আমি দিয়ে আছোঁ। নাদিলে মানে কাজিয়া কৰি থাকে যে, সেইকাৰণে দিয়ে আছোঁ। অঁ, জোৰ জবৰদস্তি লয়, লৌকাত যাব নিদিব।